আজি বিয়াৰ আৰম্ভণি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ আৰু এতিয়া ওলাইছোঁ যাবলৈ তালৈকে কিন্তু আহি এঠাইত সোমাই গ'লোঁ মই ক'ত সোমালোঁ এয়া চাওক চিনি পাইছে নিশ্চয় এয়া দীপশিখা মোৰ লগৰজনী কাৰণ বাকী মাহীহঁতক পঠাই দিলোঁ বাইদেউৰ গাড়ী বাইদেউ মা চব আহিছিলোঁ ৰুমৰ পৰা একেলগে কাৰণ মই ইয়াত ৰৈ দিলোঁ বুজি পালেই কিয় অকণমান সাজি কাচি নোলালে হ'ব জানো ভনীজনীৰ বিয়াত সেইকাৰণে মই অকণমান সাজি কাচি ওলালোঁ কেনেকুৱা লাগিলে জনাব কিন্তু মোৰ বৰ লাজ লাগিছে কেনেকৈ যাওঁ এতিয়া মেকআপটো কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে দীপশিখাৰ হতুৱাই মেকআপ কৰাব পাৰে তাই খুব ধুনীয়া মেকআপ আৰ্টিষ্ট হয় মই ডেছক্ৰিপশ্যনত তাই নাম্বাৰ দি দিম সকলোবোৰ মেকআপে কৰে ব্ৰাইডেল মেকআপে হওক পাৰ্টি লুকে হওক আপোনালোকে কণ্টেক্ট কৰিব পাৰে বাৰু এতিয়া বহুত বেছি দেৰি হৈ গৈছে মই সোনকালে যাওঁ তালৈকে বাকী সকলোবোৰতো গ'লে ঘৰত মাহী বাইদেউ সকলোবোৰ মাহত আছিল যেতিয়া অলপতো দেৰি হ'ব দিয়কচোন আগৰ ব্লগতো আপোনালোকে গমেই পালে বিয়াখন ক'ত হ'বলৈ গৈ আছে মংগলদৈ বিষ্ণু মন্দিৰত তাতে হ'ব ঠিক আছে একেবাৰে বিয়াত গৈ লগ পাই আছোঁ ব'লক আৰু লগতে কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটোও ক'বচোন দেই কাপোৰযোৰ লৈছিলোঁ মই মংগলদৈৰ এগৰাকী ডিজাইনাৰ খুব ধুনীয়া নাজমিনৰ পৰা যদি আপোনালোকেও বিচাৰে নহয় ইনষ্টাগ্ৰামত তাইক মেছেজ কৰিব পাৰে যদি আপোনালোকৰো ভাল লাগিছে তেনেহ'লে তাই বুটিক মংগলদৈ টাউনতে আছে এবাৰ যাব পাৰে আহি পাই গ'লোঁ আৰু গেটতে দেখিছোঁ দেউতাই ধুনীয়াকৈ সাজি কাচি ৱেলকাম কৰিবলৈ পূৰা ৰেডি হৈ আছে আৰু তোমার মুদ প্রেমর মিলন জেনি সাদা দেদা মদম খানি দিন তোমারে দে ভাল লাগে সেইটোহে
বাইদেউ আপুনি কিবা ক'ব মেকআপ আৰ্টিষ্ট এইটো কইনাক তো সুন্দৰী লগা কিয়া बातें दे आगुआ जून तो वाले तुम खूनो मोदा आका হয় নেকি হয়নে আয়ো দেহি কোনখন ডিষ্ট্ৰিক্টৰ পৰা শুনিছো সেই নিচিনা তোমার মুদ প্রেমর মিলন জেনি সাদা দেদা মদম খানি দিন তোমারে দেখ এইফালে ক'ৰবাৰ মাতি আছে নে কিবা এই মুনুৱে আজি পুৰা হেৰি দি আছে দেই তামোল দি আছে মানে মছলা দি আছে আৰু এয়া সেই মাইনা অকণমানি যেতিয়া আছিলে আমি নাটক এখন কৰিছিলোঁ তাতে তাই মোৰ একে পোৱালি হৈছিলে পোৱালি বুলি ক'ব মই হৰিণাৰ মাক হৈছিলোঁ মানে মই হৰিণী হৈছিলোঁ আৰু তাইও হৰিণী পোৱালি হৈছিলে এতিয়া একদম কিমান ডাঙৰ হৈ গ'ল এতিয়া ডাঙৰ হৈ গ'ল একদম আৰু এটাই মাক খুৰী গোটেই বিয়াৰ দিনটোতো দেখুৱাবলৈ হ'লে এটা ব্লগত নহয়েই গতিকে বহুত বেছিয়ে দীঘলীয়া হৈ যাব আজিখিনি এইখিনিতে শেষ কৰিলোঁ পিছৰ অংক চাবলৈ ৰৈ থাকক বিৰাট বেছি মজা আহি আছে চিন ফুটেজ আপোনালোকে ৰখি থাকক সোনকালে আৰু ছাবস্ক্ৰাইব কৰি লওক চেনেলটো